হ্যালো বন্ধুসকল, স্টাফ সিলেকশন কমিশন SSC নতুন অ্যাপ্লাই স্টার্ট হয়েছে। লাস্ট ডেট 29/5/2019। আমি ইয়াতে যেটা কোয়ালিফিকেশন দিয়েছে, কোয়ালিফিকেশন ক্লাস 10 পাস দিয়েছে, মেট্রিকুলেশন স্পোর্ট ক্লাস 10 পাস দিয়েছে ইয়ার কোয়ালিফিকেশন। আৰু এজ লিমিটেশন দিছে ভেৰিয়াছ পোষ্ট এণ্ড ভেৰিয়াছ লিমিট। কিছুমান পোষ্টত 18 পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব আৰু কিছুমান 18 পৰা 27 বছৰৰ ভিতৰত হ'ব লাগে। আৰু যিটো এজ ৰিলেক্সেশ্যন আছে, এজ ৰিলেক্সেশ্যন SC ST কেণ্ডিডেটৰ কাৰণে 5 years, OBCৰ কাৰণে 3 years, ফিজিকেল হেণ্ডিকেপ আনৰিজাৰ্ভৰ কাৰণে 10 years দিছে। আৰু ফিজিকেল হেণ্ডিকেপ OBCৰ কাৰণে 13 বছৰ দিছে আৰু ফিজিকেল হেণ্ডিকেপ ST SCৰ কাৰণে 15 বছৰ দিছে। আৰু এক্স সাৰ্ভিচমেনৰ কাৰণে আফটাৰ 3 years ডিউৰেশ্যনৰ এটা মিলিটাৰী ছাৰ্ভিচৰ এটা প্ৰভিজন দিছে। আৰু এপ্লিকেশ্যন ফিজ 100 টকাৰ। আৰু এপ্লিকেশ্যন ফিজটো অনলাইন পে'মেণ্ট কৰিব পাৰিব। ভীম UPI, নেট বেংকিং, ভিছা মাষ্টাৰ কাৰ্ড আজিৰে ভিছা মাষ্টাৰ কাৰ্ড ৰূপে কাৰ্ড আজিৰে কৰিব পাৰিব বা SBI অফলাইন চালানৰ জৰিয়তে SBI ব্ৰাঞ্চত গৈ কৰিব পাৰিব। আৰু ওমেন কেণ্ডিডেট SC ST আৰু ফিজিকেল হেণ্ডিকেপৰ কাৰণে কোনো ধৰণৰ পে'মেণ্ট ফিজ নালাগে। এইটো খালি OBC আৰু জেনেৰেল কাষ্টৰ কাৰণে 100 ফিজটো লাগিব। আৰু এক্সামটো কম্পিউটাৰ বেছড এক্সাম হ'ব। এক্সামৰ পৰা চেণ্টাৰ কোড নৰ্থ ইষ্টৰ কাৰণে কোনকেইটা চেণ্টাৰ দিয়া আছে, চেণ্টাৰ কোড ইটানগৰ আছে, ডিব্ৰুগড় আছে, গুৱাহাটী, তেজপুৰ আছে, যোৰহাট আছে, শিলচৰ আছে, তেজপুৰ আছে। এইবিলাক চেণ্টাৰ কোড দিছে। এই কেটেগৰী কাভাৰ আপোনালোকে https://ssc.nsc.in গৈ এপ্লাই কৰিব পাৰিব। 29/5/2019 5 PM মানে আবেলি 5 বজালৈকে অনলাইন পৰ্টেলটো খোলা থাকিব। আৰু 22 তাৰিখে ষ্টাৰ্ট হৈ গৈছে, আজি এইটো ষ্টাৰ্ট হৈ গৈছে এপ্লাইটো। লাষ্ট ডেট অফ পে'মেণ্ট থ্ৰু অনলাইন 31 তাৰিখ দিছে। আৰু লাষ্ট ডেট অফ পে'মেণ্ট থ্ৰু অফলাইন এইটো 5 তাৰিখ 31/5 দিছে, 5টা বজালৈকে। আৰু অনলাইনতো 31/5 দিছে। লাষ্ট ডেট অফ পে'মেণ্ট ফিজ থ্ৰু চালানৰ জৰিয়তে কৰিব। X5 দিছে টিভিং 1 hours of pay। Starting date of computer based exam trial 1 তো এইটো ডেট কোন ডেটত কি এক্সাম ডেট ফৰ এটা দি দিছে। এইখিনি আছে জানকাৰী। আৰু নতুন গভৰ্ণমেণ্ট জব, চেণ্ট্ৰেল আৰু ষ্টেট গভৰ্ণমেণ্টৰ জবৰ বিষয়ে নতুন বিভিন্ন নিউজৰ বিষয়ে জানিবলৈ মোৰ চেনেলটো চাই থাকিব। আৰু মোৰ চেনেলটো প্ৰথম ভিডিঅ' দেখিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।